গহপুৰৰ মেল বজাৰ ঘাটৰ পূজা মণ্ডপ ইয়াত ৰাইজে ভিৰ কৰি তুলিছে বাৰু যি নহওক সেয়া মই পাছলৈ দেখুৱাম কিন্তু প্ৰথমে যাওঁ বলক দুৰ্গা মা চৰণত সেৱা এভাগ জনাওঁ বছৰটি যাতে কুশলে যায় দিনবিলাক যাতে শুভ হয় সকলোৰে ভাল হয় তাৰ কামনাত সেৱা এভাগ জনাই লওঁ এয়া আমাৰ মণ্ডপত দুৰ্গা মা আছে সেৱা এভাগ জনাই ল'লোঁ এয়া আপোনালোকে দেখিবলৈ পাইছে ভক্তপ্ৰাণ ৰাইজে ভিৰ কৰি তুলিছে আচলতে ইয়াত অকল পূজাই নহয় ইয়াত ডাঙৰ মেলা আহিছে ইয়াত চকৰি মটকা খোৱা চবতকে ভয়ংকৰ খেলটো আহিছে মটকা খোৱা একেলগে সেই কুৱাটোৰ ভিতৰত কেনেধৰণে বাইকবোৰে সকলোতে দেখিছে সেই দৃশ্যটো চবতকৈ মনোমোহা হৈ পৰিছে মনমোহা হৈ পৰিছে ভয়ংকৰ দৃশ্য তাক চাবলৈ মানুহে ভিৰ কৰিছে দেখিছেনে চকৰিটো উঠিলে নেকি নাই উঠা মই নাই উঠা আপোনালোক কোনে কোনে উঠিছে বাৰু জনাবচোন দেই মই কিন্তু নাই উঠা আমাৰ পলি উঠিছে আমি আচলতে উঠিব নোৱাৰো ভয় লাগে বহুত বেছি ভয় লাগে টিকেট কাটিবলৈ ইয়াত কিবা এটা চাওঁ বুলি ক'লে টিকেট কাটিবলৈ কিন্তু ৰৈ থাকিবলগীয়া হৈছে লাইন পাতি সেইকাৰণেহে আপোনালোকক এই ভিডিঅ'বিলাকত মই কি ল'লোঁ কি কিনিলোঁ দেখুৱাব নোৱাৰিলোঁ কাৰণ বহুত ভিৰ আছিলে আৰু ইমান ভিৰৰ মাজত ভিডিঅ' বনাই থকাটো ইমান সক্ষম নহয় এয়া আমাৰ পলি ঘূৰি আছে কিন্তু দেই ইয়াত পলি আৰু আমাৰ মানুহজনী ঘূৰি আছে ইয়াতে সৰু বাচ্ছাৰ কাৰণে এখন ট্ৰেইন ঘূৰিয়াল খুব ভাল লাগে পোৱালীবিলাকৰ বাচ্ছাবিলাকৰ কাৰণে অতি মনোমোহা হৈ পৰিছে এই পূজাস্থলীখন প্ৰত্যেকটো বাচ্ছা অহাৰ পাছত ইয়াত কিন্তু খুব উল্লাস আনন্দৰে ফূৰ্তি কৰিবলৈ পাইছে গতিকে মই আচলতে ভিডিঅ'টো দিয়াত দেৰি কৰিলোঁ কিন্তু আপোনালোক যদি আহিছে জানিবচোন আপোনালোকে কি চালে আৰু কিহত উঠিলে চকৰিত উঠিলে নাই এই কথাটো জনাবচোন দেই বাৰু যি নহওক ইমান কথা কৈ থকা সম্ভৱ নহয় গতিকে আমি মেলাখনকে চাওঁ ইয়াত কি কৰিলোঁ কি নাই কৰা আপোনালোকে মাত্ৰ চাই যাওক আৰু কথা নকম চাগে কিয় কথা ক'বলৈ বহুত অসুবিধা ইমান হাই হাল্লাৰ মাজত কথা কোৱাটো একদম সহজ নহয় গতিকে ঘূৰি আছোঁ ঘূৰি থাকোঁতে হয়তো বাহিৰৰ চাউণ্ডবিলাক বেছি আহে ন ক'ব নোৱাৰিমগৈ গতিকে চাই থাকক ধুনীয়াকৈ চাই থাকক কি আছে এই মেলাখনত আৰু কি দেখিবলৈ পাব আচলতে চলি থাকিব এই মেলাখন আৰু 2-3 দিনমান চলি থাকিব গতিকে যিসকল অহা নাই মই কওঁ সেইসকলে আহক আমাৰ গহপুৰ মেলবজাৰ ঘাটলৈ আৰু উপভোগ কৰক এই আনন্দ মেলা এয়া চকৰিৰ পৰা নামি আহিছে আমাৰ পলি আৰু আমাৰ এয়া ভতিজাৰ লগত মানুহজনী খুব ফূৰ্তি পাইছে কিন্তু ঘূৰিবলৈ পায় আৰু এইফালে আহি গ'ল চবতকৈ ভয়ংকৰ খেলটো চবতকৈ ভাল লগা আৰু ভয়ংকৰ জীৱন মৰণৰ কথা থকা জীৱন মৰণৰ খেল এয়া মটকা খোৱা এই ইয়াত বাৰু যিকেইজনে খেলাৰ দেখুৱাই থাকে এইকেইজনৰ জীৱনৰ কথাটো ভাবিলে একেবাৰে ভয় লগা হৈ নপৰেনে বাৰু কিমান সংকটজনকভাৱে তেওঁলোকে আমাক মনোৰঞ্জন দিয়ে হয়নে গতিকে চাই থাকক অকণো স্কিপ নকৰিব